হেল্ল' বন্ধুসকল নমস্কাৰ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ভিডিঅ'টোৰ থাম্বনেইলত আপোনালোকে গম পাইছেই চাগে, নিয়োগৰ কাৰণে যিখিনি মেলা পাতিছিলে অসম চৰকাৰৰ অধীনত স্কিল ডেভেলপমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টত যেতিয়াকৈ এডভাৰটাইজমেণ্টটো দিছিলে, তাৰ একো ভাওনাৰ আঁৰত একো নহ'ল। কিয়নো ময়ো গৈছিলোঁ সেই নিয়োগ মেলাখনলৈ। তাত দেখিলোঁ যে যিখিনি কোম্পানী আহিব বুলি ভাবিছিলোঁ সেইখিনি কোম্পানী নাহিলে। L&T নিচিনা কোম্পানী অসম চৰকাৰে পঠিয়াব নোৱাৰে নেকি? বা চেণ্ট্ৰেলাইজ যিবিলাক কোম্পানী আছে কিছুমান, সেইবিলাক পঠিয়াব নোৱাৰে নেকি? তো তাতে মই অকণমান আপোনালোকক গোলাঘাট জিলাৰ যিখন জব মেলাৰ যিটো মানে আপোনালোকৰ হেৰি আহিছে, যিবিলাক কোম্পানী আহিছে বা যিবিলাক প্ৰপাৰ্টিশ্বিপ বা পাৰ্টনাৰশ্বিপ ফাৰ্ম আহিছে, মই আপোনালোকক দেখুৱাইছোঁ। অকণ চাব, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ। এইখন আমি জব মেলাৰ ভিতৰলৈ সোমাই যাম। চাওক, জব মেলা এয়া দেখিছে, গোলাঘাট জিলা জব মেলাৰ ভিতৰলৈ সোমাই গৈ আছোঁ। মানুহৰ বহুত ভিৰ হৈছে, ষ্টুডেণ্টবিলাক আহি আছে আৰু আপোনাৰ বহুত নিবনুৱা যুৱক যুৱতী আহিছে ইয়ালৈ। মই দেখুৱাইছোঁ। প্ৰথমতে বিশালৰ আছে ৰিক্ৰুটমেণ্ট, বিশাল মেগামাৰ্ট। তাৰপিছত এনেকৈ দেখুৱাই যাম মই আপোনালোকক। মহিমা টি ষ্টেট আছে গোলাঘাট। তাৰপিছত এয়া দুবৰী গ্ৰুপ আছে। তাৰপিছত এয়া আছে কৃষ্ণা হুণ্ডাই। তাৰপিছত এইফালে ঘূৰি চাওক, এয়া চব ফৰ্মখিনি জমা লৈছে ইয়াতে। জমা লোৱাৰ পিছত ইয়াত আছে আপোনাৰ MI লাইফষ্টাইল। তাৰপিছত এইফালে চাওক, এনেকৈ ষ্টলবিলাক লগাইছে। এইফালে আৰু SBI লাইভ বুলি এটা SBIৰ এটা মানে হেৰি দিছে, আপোনালোকৰ তাতো লৈছে।